মায়াবিনী রাতের বুকুর দেখা পালো তোমার ছবি। এ মস্ত গরম কাই গেলে তো কে তো চিনা পালি হেডছাই মারাছ তো বা এর কি মস্ত লেভেল সিয়ে আমার লগত দিনে রাতি আঠা লাগি থাকে এতিয়া আমাকে চিন নাপা হল হয় দে ভাই ইয়াক এটা শিক্ষা দিবা লাগব। দিবি নেকি এতিয়া যদি মোৰ মূৰত এটা আইডিয়া আগেয়া কিয়ে ভাই 5G নিচিনা চোন আইডিয়া হে তোৰ। চিন্তু হয় চিন্তু কালি যে মই চিমখান বনাইছিলো সেইখান চিমৰ নম্বৰটো কাই পোৱা নাই এটা আইডিয়া কৰিব পাৰি কি কয় ভাই মজা লাগব দেই মজা লাগব ইয়াৰ লেভেল ছুটি যাব। হেল্ল' ভাই টিভি ডেলিভাৰী নেকি মোক পিজ্জা লাগিছিল। আপি চলিয়ে ক'ৰ পৰা কৈছা নিশ্চয় যাম। আপোনাৰ এড্ৰেছ ৰতনপুৰৰ শিৱ মন্দিৰৰ 3 নম্বৰ ঘৰটোৱে পাপা নামিতৰ পিছতে আহিব। ঠিক আছে দিয়া সোনকালে আনিবা মৰিল যে চৌদা মাৰা। এতিয়া শুনচোন শুনচোন এন্তে নিশ্চয় নাপাইছে কিবা উল্টা পাল্টা কৰিব। এই তহঁতৰ ঘৰতে কাবাই যাইছে তাক মাৰি ধৰি খেদে দিবি এন্তে নিশ্চয় কিবা উল্টা পাল্টা করছে। এতিয়া ঘৰত জাগেল এর পেরে মই যাই ভাল আজি গরু মরা দিব বাঁচলে বাঁচা। অলপ দেৰি থাকো ৰ দিয়ে যাব মোৰে বাচ্চা আজি আইছি তো এনটো পক্কা লাগা কাটাৰে এনকে যাব মৰিল আজি বাপটাকে এবারে নাটক খান চা ভাল লাগা ও বেটা পিজা আনছো পিজা কাই কি আনছা হে ভাইটি পিজ্জা পিজ্জা পিজা ঘরে ঘরে ফেরি করা নহয় আপুনি অলপ আগতে অৰ্ডাৰ দিছিল মই অৰ্ডাৰ দিছিলো কি কবা হে আপা হাও আপুনি এটা অৰ্ডাৰ দিছিল আগতে এতিয়া আৰু কি কবা হে আচ্ছা ডাল মে কুছ কালা হে এতিয়া যে কৈছিল কাবা আহিব বোলে ই আহিছি মই দিয়া নাই ই নিশ্চয় চুৰ কৰিব আহিছি ইয়াক ধৰ আৰু মাৰ কি কয় মই চুৰ কৰিব আহিছো অলপ আগতে অৰ্ডাৰ দিছা তহঁতে পিজা আৰু এতিয়া মোক উল্টা পুল্টা কবাইছা ভাই আর মই জীবনত কেতিয়াও পিজা নিবিকো পাপাৰে মোক এৰি দিয়ে মই জীৱনত কেতিয়াও পিজা নিবিকো এতে নিশ্চয় চান্দু আৰু চতুৱে কিবা কৰছি আজি এন্তে মোক এনকে মাৰি খুৱালা স্কুটি পিজা এৰি দাছোৱে এন্তক মই কোম্পানী নাই এনেকে মাৰি খুৱাম পহিলে উৎপা নৰা কৰিম আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব কৰিব মোৰ নিচিনা এনেকুৱা গতি নহ'বৰ বাবে সাজু থাকক।